হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ প্ৰথম ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই সকলোৰে কাৰণে সন্ধিয়া চাহকাপ বনাব লৈছোঁ। এয়া চাহ চেনি দি লৈছোঁ, গাখীৰ পানী বহাই দিলোঁ, এয়া চেনি 2 চামুচ দিলোঁ। কেতিয়াবা বনাবও লাগে এনেকৈ, সদায় বোৱাৰীৰ সৈতেনো কিমান খাম, ভাবিলোঁ আজি ময়ে বনাওঁ। এয়া চাহপাত দি লৈছোঁ, চাহপাতটো তেনেকৈ 2 চামুচেই দিলোঁ। চেনিটো লগাই লওঁ ৰ'ব। চাওকচোন, পাকঘৰত নোসোমাই যে চব পাহৰিয়ে গৈছোঁ। এয়া সৰু বোৱাৰীয়ে মোক কৈ আছিলে। উতলিছে আৰু লাহে লাহে, যিটো ল'ৰাই বজাৰৰ পৰা আহোঁতে বিস্কুট আৰু কিবা কিবি লৈ আনিছে আৰু কৈ আছে, মা আজি তুমিয়ে চাহ বনোৱা। সেইকাৰণে আহিলোঁ আৰু বনাবলৈ। আৰু ইমান গৰম পৰিছে নহয়, মানুহ যে থাকিব নোৱাৰা হৈছে আৰু। এয়া বিস্কুট উলিয়াই লৈছোঁ। উতলি আছে, আনফালে বিস্কুটো ৰেডি কৰি লৈছোঁ। আৰু চাবচোন দেই বস্তু এটা, পুৰা গাখীৰতে বনাই দিছোঁ আৰু। কিমান ধুনীয়া হৈছে কালাৰটো চাওকচোন। চাওক, মই চাহ বনাই থকা দেখি ওচৰত ৰৈ আছে, সিও মানে চাহ খাব। আৰু এজনী আছে বাৰু আমাৰ ঘৰত, দেখুৱাই আছোঁ ৰ'ব। চাহ বাকি লৈছোঁ।
দৌৰি আছে পিছে পিছে সি মানে চাহ খাব আৰু ডাইনিং টেবুলত চাহ থৈ চবক মাতি আছোঁ আমাৰ এই দুটাক দি লৈছোঁ আৰু এতিয়া মই সৰু বোৱাৰী আৰু ডাঙৰ বোৱাৰীয়ে ভিডিঅ' কৰি আছে যিহেতু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পাছৰ ভিডিঅ'ত বাৰু লগ পাই আছোঁ আকৌ